কাজিৰঙা বৰ ধুনীয়া একোৱে নাই তুলনা। কি কৰিম মানে আমাৰ ঘৰ হাঁহকেইটা বেলেগে খাওঁ সোৱাদ নাপাব, পতানি হাঁহ আছিলে। বাঘৰ ক্ৰচিং পাইছো, ৰাইনে কালি খেদিছে আমাক। খেদিছে। গুড মৰ্ণিং সুপ্ৰভাত ফ্ৰম কাজিৰঙা। আন্ধাৰে মুন্ধাৰে বাইকত প্ৰাঞ্জলৰ লগত ওলাই দিলো। প্ৰাঞ্জলে এটিএমৰ পৰা পইচা উলিয়াইছে যিহেতু কাজিৰঙা যাম। চেপন আহি পালো আৰু এফালে আজি দাদা নতুনকৈ বাইক লৈছে, তো চকলেট দিছে পাৰ্টি। এইখন লৈছে ন? এক্সপাল বহুত ধুনীয়া বাইক লৈছে। কেনেকুৱা? মজা, ভালকে যাবা দেই। আৰু এইফালে গুৱাহাটী যাব ওলাইছে ন? তোমাকে হেপী জাৰ্ণি। চেপন তিনিআলিত বহি আছো, এতিয়া বাজিছে 11:30, কোনো অহাই নাই। প্ৰাঞ্জলে মই অকলে অকলে বহি আছো, এইফালে পুৰা বক্সত গান শুনি শুনি ৰাতি। আজি কি হ'ব কাজিৰঙা? কাজিৰঙাত ফূৰ্তি হ'ব, কাৰণ জীৱনত ফূৰ্তি মেইন। সকলো আহি পেলাই আৰু আন্ধাৰ মুন্ধাৰ গৈ বাছ আহি পেলাই এতিয়া যাওঁ আমি ধুনীয়াকৈ ৰাতি উঠি আহিলো। আৰু আজিৰ ট্ৰিপটো হৈছে কলেজৰ পৰাই। আগফালে আছে আমাৰ আজিৰ ট্ৰিপটো গোটেই টোটেল মেম্বাৰখিনি এইফালে পৰাই ৰাতিপুৱা লগ পাই আছো। ৰাতি 1-2 বজাত আমাৰ জাৰ্ণি ষ্টাৰ্ট। গুড মৰ্ণিং ফ্ৰম বোকাখাত। এতিয়া বাজিছে 5টা পোহৰ, এতিয়াও খোৱা নাই ভালকৈ। আৰু এইফালে একাপ গাখীৰ চাহ মজা পেৰা আহি গ'ল। অভিজিত আৰু এইফালে চিৰণ ভাই মোৰ লগত যে নলবাৰী গৈছে। কেনেকুৱা টোপনি ধৰিছে নি? এইফালে দিপুৰা কেনেকুৱা? প্ৰাঞ্জল চাহ নোখোৱা নি? পেৰা বোকাখাতৰ পেৰা তুমি দিলে খোৱা নে খাম আৰু। গুড মৰ্ণিং সুপ্ৰভাত ফ্ৰম কাজিৰঙা। আৰু ফাইনেলি আহি পাই গ'ল সেই কাজিৰঙা। আৰু আমি আহিছোঁ চেপন কলেজৰ পৰা আজি কাজিৰঙালৈ। পুৱা 5:30 বাজিছে। ৰাতিপুৱা যিবিলাক আহি গ'ল আৰু এইবিলাকত আমি কাজিৰঙাৰ ভিতৰত সোমাই যাব পাৰিম। আৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰা হৈ গ'ল। আৰু বিন্দুদা গুড মৰ্ণিং। গুড মৰ্ণিং। কাজিৰঙা ভিতৰত ব্ৰাছ কৰি আছে অনুপ পানী ঐ ইয়াতে এজোপা গছ দেখিলোঁ, গছজোপা ইমান বিশাল আছে আৰু শিপাবিলাক আহি মানে ইয়াৰ পাইছে, ঘৰৰ পৰা আহি ইয়াৰ পাইছে। আৰু এফালে আগত প্ৰাঞ্জল আছে, মেম আছে। বটলত ব্ৰাজিল কেনেকৈ সোমালে ডাইৰেক্ট গুচি আহিলোঁ আমি, কিন্তু পানী নাপালোঁ। মুখ ধোৱাৰ পৰা ডিঙিটো কিবা লাগি ধৰণে লাগি আছিলে। আৰু এইফালে দাদাৰ দোকানত পানী পাই গ'লোঁ। ইমান ধুনীয়া মানে কাজিৰঙাৰ ভিতৰত এইফালে চব পানী বৈ আহিছে। তাত দেখিছে ধেৰ ৰবৰ গছ আছে, আৰু ইয়াতে কাটি পিনে ৰবৰ ওলাই থকা হৈছে। এইবিলাক আঠা ইমানখিনি জমা হৈছে। ৰাতিপুৱা অলপ মৰ্ণিং ৱাক কৰি ফটো চটো মাৰি আহি গ'লো। এতিয়া ইয়াতে অলপ ফ্ৰেছ হৈ ল'লোঁ। আজি হৈছে হোলী, সকলোকে হেপ্পী হোলী। সকলো ওলাই মেলি এতিয়া গাড়ীখন ইয়াতে পাৰ্কিং কৰা হৈছে। আৰু এইফালে জীপ আহি গ'ল। আৰু মই চশমা লগাইছোঁ যিহেতু কাজিৰঙাত গড় চাব লাগিব ন। আৰু এইফালে এটা আমাৰ লগত বৰ মৰম লগা ভাইটি আহিছে, থাপক মপক। কি নাম তোমাৰ? চেফ ৰাইনো, চেফ ৱাইল্ড লাইফ। আৰু এইফালে গড়কেইটা চব পূৰা বোকা চোকা লাগি আছে। চলাব মন আছে নাই? পাৰিবা নে চলাব? এইফালে আমাৰ কলেজত ধুনীয়া ছোৱালীজনী খুব ঠাণ্ডা মাণ্ডা এইজনী পৰিলে। ক'ত পৰিলে? পানীৰ মাজত পৰিছে। মই এক ৰেস্কিউ কৰিলো। মই এৱাৰ্ড এটা পাব লাগে অসম চৰকাৰ। কাজিৰঙাত পাই গ'লো। গাইড কি আছিলে আপোনাৰ নামটো বাইদেউ? অংকিতা। বাইদেউ কাজিৰঙা কিহৰ কাৰণে বিখ্যাত? বাই বাই। ভালে আৰু থাকি আহিলে। ৰ'ব ইমান সহজে গড় চাব নোৱাৰি, গাড়ীখনক কিবা এটা খুৱাই লওঁ। नंबर प्लेट ना চাই কি চাই? আমি কেআর চাও কেআর মানে এই ইয়াতে আছে 92 কোলে কব চাবা। ভালে কৰিলা শিকাইলা দেই। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী নৱজিৎ দাস। পঢ়ি আছা নে? কিহত পঢ়ি আছা? 6 আজি স্কুল নগলা কেলে? পৰীক্ষা খতম। পৰীক্ষা খতম। পৰীক্ষা কেনেকুৱা হ'ল? এবাৰ দূৰবীণ দূৰৰ ওচৰতে হেৰি কৰিব নোৱাৰি, অকল ব্লাডটো মিলাব। দূৰবীণ ভাইটিহঁতে ভাড়া দিয়ে, এইবিলাক কিমানকৈ দিয়ে এনে? 300। ইয়াতে চেকিং বহে আৰু আমাক চেক কৰিলে। আৰু এতিয়া ওলাই আহিছোঁ। সোমাই আহি সৌটো হাতী দেখিলোঁ। আপোনালোকে ভালকৈ দেখি নাপাব, কাৰণ কেমেৰাত ভালকৈ জুম হোৱা নাই। সৌটো হৈছে বুঢ়া শগুন গছত বহি আছে। আপোনালোকৰ শগুনটো ওচৰৰ পৰা দেখাম, ভিডিঅ'টো অকণমান শেষলৈকে চাওক। জীৱ জন্তু বন জংঘলৰ মাজেৰে আমি ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি আছোঁ সকলোৱে। আৰু এয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সকলোৱে আহিব, সকলোৱে চাবই। যদি অহা নাই আহিব, আৰু আগতে যদি আহিছে আকৌ এবাৰ চাই যাবি, কাৰণ এইবিলাকত আহিলে আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ যায়। আৰু মেইন হয় ন কাজিৰঙা মেইন। আৰু সকলোৱে জানে কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। আৰু এইফালে বয়স এবাৰ জোচ লাগে। সৌটো হৈছে বন কুকুৰা। আগফালে বম কেমেৰা লৈ ফটোগ্ৰাফী কৰি আছে। আমাৰবিলাকে পাত্তাই নাপাব, তথাপি ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। আৰু এয়া হৈছে দেশী বিদেশৰ পৰ্যটকৰ সমাহাৰ কথা কাজিৰঙা। লাইফত প্ৰথমবাৰৰ পৰা এনেকৈ আহিছোঁ জীপত। আৰু অভিজিত প্ৰথমতে ছেকেণ্ড? প্ৰথম প্ৰাঞ্জল প্ৰথমবাৰ। এইফালে অভিজিতা ছেকেণ্ড। ফাৰ্ষ্ট টাইম। কেনেকুৱা লাগিছে অনুভৱ?
একদম মানে বঢ়িয়া অনুভৱ তিতা মেটা সিহা চব লাগিছে ঘৰ এটা ওচৰৰ পৰা দেখিলে আৰু ভাল লাগিব সৌকেইটা বনৰীয়া মই আপোনালোকে একবাৰ নেচাৰটো একবাৰ পৰিৱেশটো চাওক মানে কি ক'ম আৰু একদম মনটো মানে ভাল লগাই তুলিব আপোনালোকে এবাৰ নিজে চাই যাব এইবিলাক মানে ভিডিঅ' কৰি দেখাব পাৰি কিন্তু ভালকৈ মানে যিটো আচল মজা ন ৰিয়েল মজা সেইটো ভিডিঅ' যোগেদি নাপায় আপোনালোকে নিজে এবাৰ চাই যাব আৰু সৌফালে পাছফালে দেখিছে এইখিনি আমাৰ লগৰখিনি বেলেগখন গাড়ীত আহি আছে বিদ্যুৎ মই দেখিলোঁ বান্দৰ দেখিলোঁ হৰিণা দেখিলোঁ কিন্তু এটা বাঘ দেখা নাই ৰঙা বৰ ধুনীয়া একোৱে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সুৰ মানে আমাৰ সুৰ নাই কিন্তু যিটো ফিলিং নহয় ফিলিংছটো দিবলৈ চেষ্টা কৰিছোঁ য়েছ ব্ৰ হেল্ল' আমাৰ হাঁহকেইটা গুচি আহিলে এই বৰ দুখৰ কথা ইয়াতকৈ বেদনা নাই এতিয়া কি কৰিম মানে আমাৰ ঘৰ হাঁহকেইটা বেলেগে খাই সোৱাদ নাপাব পতানি হাঁহ আছিলে আহি ইয়াতে এটা ভিউ পইণ্টত ৰখাইছে ইয়াতে আমি ফটো চটো মাৰিব পাৰিম আৰু ইমান ধুনীয়া এটা নেচাৰেল বিউটি সৌকেইটা দূৰত বাঘৰ পোৱালি আপোনালোকে হয়তো ভালকৈ কেমেৰাত দেখা নাই কিন্তু মই নিজ চকুৰে ভালকৈ দেখিছোঁ নিজ চকু মানে চশমাই দেখি আছোঁ চশমা চকু ডাবুল আমাৰ জীপখনৰ গামোচা লগাই ল'লোঁ আমাৰ স্বাভিমান গামোচা মেইন ইতিমধ্যে ফটোজনো মৰা হৈ গ'ল আৰু এইফালে দাদা আমি ইয়াৰ পৰা এতিয়া ওলাই যাম অলপ পিছতে আমাৰ কাজিৰঙা ভ্ৰমণটো শেষ হ'ব দাদা মই এটা কথা আপোনালোকেতো এইবিলাক সদায় কৰি থাকে আপোনালোকৰ মানে কেনেকুৱা লাগে আপোনাৰ আমাৰ একচুৱেলি মোৰ 18 বছৰ ৰানিং চলি আছে 18 বছৰ হ'ল 18 বছৰত বহুত টুৰিষ্ট আমি লগ পাওঁ লগ পোৱাৰ বিনিময়ত ভাল লাগে মানে আপোনাৰ কিবা মনত আছে নেকি এজন মানে ডাঙৰ কোনোবা ব্যক্তি তোলা আপুনি নাই সেইটো নাই অক্ষয় কুমাৰ ইয়ালৈ আহিছে আমিৰ খানো আহিছে আমিৰ খানো এইবাৰ আহিছিলে আৰু আপোনালোকে এনেকে গৈ থাকোঁতে কেতিয়াবা বাঘ বা বাঘৰ ক্ৰচিং পাইছে ৰাইনে কালি খেদিছে আমাক খেদিছে ইয়াত নেচাৰেলি ক'ত কেতিয়া কি দেখে একো ক'ব নোৱাৰি লাভৰ কথা যে 1000 স্কুৱাৰ কিলোমিটাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক এৰিয়া ইয়াত 4টা জোন আছে চেণ্ট্ৰেল ৱেষ্টাৰ্ণ ইষ্টাৰ্ণ বুঢ়াপাৰা এইটো হৈছে চেণ্ট্ৰেল জোন আফটাৰনুন টাইম ইজ বেটাৰ ৱেষ্টাৰ্ণ জোন মেক্সিমাম 30-35 ডাইনোছৰ্ছ পোৱা যায় মানে ৱৰ্ল্ড হেৰিটেজ চাইট ৱৰ্ল্ডৰ 7 পজিশ্যন ইজ কাজিৰঙা ইণ্ডিয়াৰ হৈছে 3 নম্বৰ পজিশ্যনত আছে সেইকাৰণে ইয়াত মানে ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে ইয়াৰ পৰা একো বস্তু নিব নোৱাৰে অকল গঁড়টো যেতিয়া মৰে নেচাৰেলি ডেথ হয় তেতিয়া শিংটো তেখেতে সংৰক্ষণ কৰে আৰু ইয়াত একো বস্তু ল'ব নোৱাৰে দাদা ইয়াতে দুটা চৰাই কথা ক'লে কি আছিলে নামটো আৰু অসমীয়াত হ'লে কি হ'ব অসমীয়াতকৈ চাকৈ চকুৱা পেয়াৰ থাকে এটা মৰি গ'লে সেইটোও মৰি যায় মানে এটা মৰি গ'লে এইটোও মৰি যায় যদি এটা কেনেবাকৈ কিবা কাৰণত মৰি যায় ই নাখায় মই নগৈ মানে তেনেকৈ মৰি যায় কিমান ইণ্টাৰেষ্টিং চাওকচোন শগুন ককাই সকলোৱে পূৰা ভিডিঅ' ফটো মাৰিছে হে শগুন ভাই এণ্ড ফাইনেলি লাখখন ভাল গঁড় দেখিলোঁ সন্মুখত হয়তো গঁড় আৰু এইফালে আছে কিবা হৰিণা নেকি আহি পালোঁ কাজিৰঙাৰ পৰা আহি ডাইৰেক্ট বোকাখাট পাই গ'লোঁ আৰু বোকাখাটত এতিয়া ভাত খাই আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এইফালে খানা আহি গ'ল প্ৰাঞ্জল খানা কেনেকুৱা ভিডিঅ'টো শেষ হৈছে কিবা এটা কৈ দিয়া বহুত ভাল লাগিল বহুত আনন্দ কৰিলোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লাইক কৰিব দিব খানা কেনেকুৱা হৈছে খানা কেনেকুৱা